Hello everyone, welcome back to my another video. আজি আপোনালোকৰ মাজলৈ বহুত দিনৰ পিছত মই এটা ৰেচিপি ভিডিও লৈ আহিছো। একেদিন খুবেই বেছি এই ভিডিওটো দেখি আছিলো, ভাবিলো আজি মও ট্ৰাই কৰো। তেনেহলে বলকচোন পলম নকৰি ভিডিওটো আগবঢ়ো। ৰেচিপিটোৰ বাবে মই লৈ লৈছো এয়া সৰিয়হ। মই সৰিয়হখিনি তিয়াই থৈ দিছিলো পানীত আৰু সৰিয়হখিনি তিয়াওতে মই তাত নিমখ অকমান দি থৈ দিছিলো যাতে তাৰে তিতা ভাৱটো আঁতৰি যায়। আৰু এতিয়া এয়া সসপেন এটা লৈ লৈছো, তাত প্ৰয়োজন অনুসৰি পানী দি লৈছো। এতিয়া কণীকেইটা বাকলি এৰুৱা হোৱাৰ পিছত এয়া মই সমানে দুফাল কৰি লৈছো। এতিয়া ইয়াতে মই যিখিনি মই সৰিয়হৰ পেষ্ট বনাই থৈছিলো তাত মই প্ৰয়োজন অনুসৰি নিমখ দি লৈছো, হালধিও দি লৈছো। এতিয়া এইখিনি চামুচ এখনেৰে ভালদৰে মিক্স কৰি লম। মিক্স কৰা হোৱাৰ পিছত এয়া মই এটা টিফিন বাটি লৈ লৈছো। প্ৰথমে ইয়াতে বনাই থোৱা পেষ্টৰ অকমান দি লৈছো গোটেই বাটিটোত চাৰিওপিনে লগাই। এতিয়া কণীৰ ফালকেটা মই ইয়াতে দি লম আৰু পুনৰ মই সেই একেখিনি পেষ্ট মই ইয়াৰে ওপৰত দি লম যাতে ভালকৈ পেষ্টখিনি কণীখিনিৰ মাজত সোমাই যায়। তেনেকৈ লগাই ল'ব আপোনালোকেও। এতিয়া মিক্সি জাৰটো অকমান পানী লৈ এইখিনিও ইয়াতে দি লৈছো। এতিয়া মই ইয়াতে অকমান মিঠাতেল দি দিছো, লগতে মই দুটা কেঁচা জলকীয়া ফালি ইয়াতে দি দিম। এইখিনি এতিয়া চামুচ এখনৰ সহায়ত ভালদৰে যাতে মিঠাতেল আৰু জলকীয়াখিনি ভালদৰে মিক্স হৈ যায় সেইবাবে চামুচ এখনেৰে লৰাই লৈছো। এতিয়া টিফিনৰ ঢাকনিখন লগাই লম। দেখিবলৈ পাইছেনে গাইস, কালাৰটো ইমান ধুনীয়া আহিছে আৰু খাবলৈ বা কেনেকুৱা হ'ব। মই আজি প্ৰথমবাৰ ট্ৰাই কৰি আছো। এয়া কেৰাহীটো পাতি লৈছো, কেৰাহীটো পাতি লৈ তাত পানী অকমান দি লৈছো। তাৰ ওপৰত টিফিন বাটিটো দি এইখিনি মই 15 মিনিটৰ বাবে বইল হ'বলৈ দিম। এয়া ঢাকনি দি দিলো। এতিয়া 15 মিনিট পিছত এইখিনি চেক কৰিম। আৰু 15 মিনিট পিছত দেখিছেনে ঢাকনিখন অকমান খুল খাই অহাৰ নিচিনাকৈ হৈছে, মানে মোৰ এইখিনি ৰেডি হৈছে খাবলৈ। এতিয়া গেছৰ ফ্লেমটো অফ কৰি ঠাণ্ডা হ'বলৈ দিওঁ।
ঠাণ্ডা হোৱাৰ পিছত এয়া ঢাকনিখন খুলি দেখুৱাইছোঁ আপোনালোকক ইমান ধুনীয়া এটা কালাৰ আহিছে মোৰ যে দেখিয়ে খাওঁ খাওঁ লাগিছে আপোনালোকে বাৰু এই ৰেচিপিটো ট্ৰাই কৰিছেনে নাই এতিয়া প্লেট এখনত মই এইখিনি উলিয়াই ল'লোঁ যিহেতুকে মই ৰাতিৰ সাজত খাইছিলোঁ একেবাৰে মই আজি ৰাতিৰ সাজত কি কি আছে দেখুৱাই দিছোঁ এয়া ভাত আৰু লগতে আছিলে মই বনোৱা ৰেচিপিটো আৰু আলু বিন আৰু গাজৰ ভাজি আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকলে এনেদৰে খাই পাইছে তেওঁলোকে কমেণ্ট কৰিব আৰু যিসকলে খাই পোৱা নাই তেওঁলোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব খাবলৈ খুবেই ধুনীয়া হয় আৰু আলহী আহিলে খুব কম সময়তে বনাই দিব পৰা এটা কুইক ৰেচিপি হয় যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ক'লোৱেতো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তেনেহ'লে আজিলৈ আহিছোঁ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত